সাবস্ক্রাইব কৰক একুইট মাইন্ড চেনেলটোক আৰু বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আজিৰ দিনটো আপোনাৰ ভালদৰে অতিক্ৰম কৰিছে। বন্ধুসকল, যোৱা ভিডিঅ'টোত মই আপোনালোকক এটা প্ৰশ্ন সুধিছিলোঁ, যাৰ এনচাৰ নেকি আপোনালোকে কমেণ্ট বক্সত লিখিছিলে। প্ৰশ্নটো আছিল, ভাৰতৰ কোনখন ৰাজ্যত পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপটো অৱস্থিত? আৰু এই প্ৰশ্নটোৰ সকলোতকৈ আগত এনচাৰ দিছিল হিমাংক ডেকা, ইণ্ডিয়ান টেক গুৰু ৰিদীপ, বিকাশ ৰক নাজিৰা, অক্ষয় ডেকা, বিতুমণি বৰা, সঞ্জীৱ মৰাণ, অমল কলিতা, A to Z ভিডিঅ' ইন আছামিজ, জে জ্যোতি, ঘনশ্যাম শৰ্মা। এইসকলে সেই প্ৰশ্নটোৰ সকলোতকৈ আগত এনচাৰ দিছিল। আৰু আজিৰ বিশেষ প্ৰশ্নটো খেলৰ বিষয়ে। প্ৰশ্নটো হৈছে, এটা ফুটবল টিমত অতিৰিক্ত কিমানজন খেলুৱৈ থাকে? এই প্ৰশ্নটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত লিখিব। মই অহা ভিডিঅ'টোত 10জনৰ নাম উল্লেখ কৰিম যিসকলে সকলোতকৈ আগত এনচাৰ দিয়ে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক হাতৰ নিচিনা কেইটামান ইণ্টাৰেষ্টিং জেনেৰেল নলেজৰ কুৱেশ্যন সুধিম, যিকেইটা উত্তৰ দি আপোনালোকে খুবেই ভাল পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম প্ৰশ্ন আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। প্ৰশ্নটো হৈছে, আপোনালোকে এটা দিনত বিভিন্ন ধৰণৰ মানুহক এটা প্ৰশ্ন সুধিব লাগে আৰু সেই প্ৰশ্নটোৰ উত্তৰ প্ৰত্যেকজন মানুহে বেলেগ বেলেগকৈ দিয়ে। সেই প্ৰশ্নটো কি আপোনালোকে ক'ব লাগে। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ হৈছে সময় কেইটা বাজিল। বন্ধুসকল, 2 নম্বৰ প্ৰশ্ন আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। প্ৰশ্নটো হৈছে, আপুনি ৰাতিপুৱা শুই উঠি খালী পেটত কেইটা ৰসগোল্লা খাব পাৰিব? ভালদৰে ভাবি লৈ এনচাৰ কৰিব। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ হৈছে এটা ৰসগোল্লা। কাৰণ এটা ৰসগোল্লা খোৱাৰ পাছত আপোনাৰ পেটটো খালী পেট হৈ নাথাকে। গতিকে আপুনি এটা ৰসগোল্লা খাব পাৰিব। বন্ধুসকল, 3 নম্বৰ প্ৰশ্ন আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। প্ৰশ্নটো হৈছে, আপোনালোকে এনেকুৱা এটা বস্তুৰ নাম কওক যিটো বস্তু নেকি যিমান দিনে ফ্ৰিজত নথক লাগে সেই বস্তুটোক মানুহে গৰম বুলিয়ে কয়। বন্ধুসকল, আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। মই উত্তৰ দিয়াৰ আগত আপোনাৰ উত্তৰটো কমেণ্ট কৰক। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ হৈছে গৰম মছলা। বন্ধুসকল, 4 নম্বৰ প্ৰশ্নটো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। প্ৰশ্নটো হৈছে, এটা কোঠালিত 5জন ল'ৰা আছিল আৰু তাতে এখন থালত 5টা আম আছিল। সেই 5জন ল'ৰাই সেই 5টা আম এটা এটাকৈ ল'লে, সেই থালখনত এটা আম বাকী ৰয়। ই কেনেকৈ সম্ভৱ আপোনালোকে ক'ব লাগে। আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। মই এনচাৰ দিয়াৰ আগত আপোনাৰ এনচাৰটো কমেণ্ট কৰক। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ হৈছে, শেষত যিজন ল'ৰাই আম ল'ব সি থালৰ সৈতে আমটো ল'ব। গতিকে থালখনত এটা আম বাকী ৰ'ব। বন্ধুসকল, 5 নম্বৰ প্ৰশ্ন আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। বন্ধুসকল, আপোনালোকে সকলোৱে জানে মাউণ্ট এভাৰেষ্ট শৃংগ পৃথিৱীৰ ভিতৰত সবাতোতকৈ ওখ পৰ্বতমালা। এতিয়া আপোনালোকে ক'ব লাগে যে সেই পৰ্বতমালাটো সবাতোতকৈ ওখ পৰ্বতমালা বুলি মানুহে জনাৰ আগত কোনটো পৰ্বতমালা সবাতোতকৈ ওখ পৰ্বতমালা আছিল? আপোনালোকৰ হাতত 10 ছেকেণ্ড সময় আছে। মই উত্তৰ দিয়াৰ আগত আপোনাৰ উত্তৰটো কমেণ্ট কৰক। বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ হ'ল মাউণ্ট এভাৰেষ্ট শৃংগই। কাৰণ যেতিয়ালৈকে মানুহে গম পোৱা নাছিল যে মাউণ্ট এভাৰেষ্ট শৃংগটো সবাতোতকৈ ওখ পৰ্বতমালা বুলি, তেতিয়াও সেই পৰ্বতমালাটোৱে সবাতোতকৈ ওখ পৰ্বতমালা আছিল। কাৰণ তেতিয়া মানুহে গম পোৱা নাছিল। যেতিয়া গম পালে তেতিয়া গম পাই গ'ল যে মাউণ্ট এভাৰেষ্ট শৃংগ পৰ্বতমালাটোৱে সবাতোতকৈ ওখ পৰ্বতমালা। গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে সদায় লৈ আনি থাকোঁ। গতিকে আজিলৈ নমস্কাৰ, জয় অসম।